ৰাতিপুৱা পুৱতি নিশাৰ পৰাই চিনেমাখন চাইছে ৰাইজে। প্ৰতিক্ৰিয়াও দেখিছোঁ, সকলোৱে ভাল পাইছে। জুবিনক জীৱন্ত অৱস্থাত যেনেদৰে সকলোৱে চাব বিচাৰে, আজি তেওঁক তেনেকৈ দেখিছে। এতিয়াৰ পৰা যিমান দিনলৈকে হলত ৰৈ ৰবিনালে থাকিব জুবিন, সকলোৰে মাজত এনেও জুবিন থাকিবই, আছেই। কিন্তু তেওঁ যেনেদৰে কথা কয়, যেনেদৰে খোজকাঢ়ে, হাঁহে, গান গায়, খং কৰে, সকলোবোৰ আছে। গতিকে ৰাইজলৈ ধন্যবাদ। আৰু জুবিনৰ সপোনটো আজি মানে পূৰা নিশ্চয় তেওঁ সুখী আজি, তেওঁ নিশ্চয় সপোন পূৰা হৈছে তেওঁ। জুবিনদাৰ বৰষুণ ভাল পাইছিল আৰু আজি কাহিনী পোৱাতে যেতিয়া 4:25 তেতিয়া শ্ব' আৰম্ভ হ'ল, তেতিয়া বৰষুণ জাগ আহিলে আৰু মানুহ আহিলে। সেয়া তেওঁ দেখুৱাই থাকে সদায়, তেওঁ যে কানেক্টেড আমাৰ লগত, তেওঁ যে আমাৰ মাজতে আছে, সেয়া সদায় তেওঁ দেখুৱাই থাকে। তেওঁ যিদিনাখন অসমলৈ আহিছিল সেইদিনাও বৃষ্টি লৈ আহিছিল এনেদৰে, আজিও লৈ আহিছে। বহুত সময়ত মই নিজেও অনুভৱ কৰিছোঁ বহু কথাত, যেতিয়া তেওঁ কানেক্টেড হৈ আছোঁ বুলি আমাক দেখুৱাব বিচাৰে, তেওঁ সেই বৰষুণ হয়, নহ'লে অন্য কিবা এটা হয়, তেওঁ অনবৰতে সেইখিনি দেখুৱাই আছোঁ, আমাৰ মাজতে আছে, তেওঁ সদায় সদায় থাকিব। সপোনৰ চিনেমাখন আজি পূৰ্ণ হ'ল বুলি আমি ক'ব পাৰোঁ, ক'লে কৈছে পূৰ্ণ হৈ থাকিব আৰু জুবিনৰ সকলোবোৰ সপোন পূৰা হ'ব। মোৰ সেইটো দৃঢ় বিশ্বাস আছে। তেওঁ অসমীয়া চিনেমাক লৈ ঘূৰি আহিছিল ইয়ালৈ, অসমীয়া চিনেমাৰ জয়যাত্ৰা আৰম্ভ কৰিছিল। আৰু এই জয়যাত্ৰা মানে কিমান ওপৰলৈ যাব আৰু কিমান দূৰলৈ যাব, সুদূৰ প্ৰসাৰী হ'ব, সেই কথাটো আমি মানে চাগে ভাবিবও নোৱাৰোঁ। সেইটো তেওঁ জানে, তেওঁ প্লেন কৰি থৈছে আৰু তেওঁ সেইখিনি কৰাব। অসমীয়া চিনেমাই এনেকুৱা এটা পৰ্যায় পাব, আজি তেওঁ দেখুৱালেই যে অসমত বেলেগ একোৱেই নাই অসমীয়া ছবিৰ বাহিৰে, প্ৰতিটো হলত, প্ৰতিটো শ্ব'ত, ভাৰতৰ বিভিন্ন ঠাইত। গতিকে সেই জয়যাত্ৰা তেওঁতো কৰিহে এৰিব, মই জানো। তেওঁ সিমানেই আত্মবিশ্বাসী আছিল আৰু তেওঁ সিমানখিনি কৰিব পৰা তেওঁৰ ক্ষমতা আছিল। সেইখিনি তেওঁৰ ক্ষমতাৰে সকলো অসমৰ বাবে তেওঁ কৰি থাকিব সদায়। আজি আপুনি চিনেমাখন চাবলৈ চেষ্টা কৰি আছোঁ, কালিৰ পৰাই মই চেষ্টা কৰি আছোঁ। টেকনিকেল যেতিয়া টেষ্টিং কৰিছে তেতিয়াৰ পৰাই চাবতো লাগিবই, চাম। তেওঁ জীৱন্ত হৈ থকা প্ৰতিটো মুহূৰ্ত মই বহুতবাৰ চাম।